ভয়ংকৰ গুলীবৰ্ষণত আহত হ'বলগীয়া হৈছে 8জনকৈ লোক আৰু 7জনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। আমি দৃশ্যাংশ দেখুৱাই থাকিম কেনেধৰণে আৰক্ষীয়ে ঘেৰাও কৰিছে এটা ঘটনাস্থলী। এনেধৰণে আৰক্ষীক আমি দেখুৱাইছো এই মুহূৰ্তত যি স্থানত গুলীয়াগুলী ঘটনা সংঘটিত হৈছিল সেই স্থানত আৰক্ষী প্ৰশাসনৰ লোক উপস্থিত হৈছেগৈ আৰু ইতিমধ্যে যিসকল আঘাতপ্ৰাপ্ত লোক তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। অৰুণাচলী দুৰ্বৃত্তৰ ভয়ংকৰ গুলীবৰ্ষণত আহত হৈছে 8জনকৈ অসমীয়া লোক। এনেধৰণে পুনৰ অৰুণাচলী দুৰ্বৃত্তৰ ৰঙাচকু। প্ৰথমে অসমৰ মাটিত সোমাই দখল কৰাৰ চেষ্টা কৰিছিল অৰুণাচলী দুৰ্বৃত্তই আৰু ইয়াৰ পিছতে কাজিয়াৰ সূত্ৰপাত হৈছিল আৰু অৱশেষত ভয়ংকৰ গুলীবৰ্ষণ কৰে। অৰুণাচলী দুৰ্বৃত্তৰ ভয়ংকৰ গুলীবৰ্ষণত 7জনকৈ লোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। মুঠ 8জন লোকক গুলীবৰ্ষণ কৰিছিল। ইয়াৰে 7জনৰ অৱস্থা এই মুহূৰ্তত সংকটজনক বুলি জানিব পৰা গৈছে। গোগামুখৰ অসম অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা এই মুহূৰ্তত বিৰাজ কৰিছে। অসমৰ লোকক লক্ষ্য কৰি অৰুণাচলী দুৰ্বৃত্তৰ ভয়ংকৰ গুলীবৰ্ষণ। দুৰ্গেশ্বৰ পাতিৰ ৰোহিত দলে, নাগৰাজ দলে, বিজ্ঞেশ্বৰ পাতিৰ পামে পেগু, সঞ্জয় তায়ুং, উৎপল দলে আৰু জান দলে এইসকল অসমৰ 8জনকৈ লোক আঘাতপ্ৰাপ্ত হ'বলগীয়া হৈছে। সীমান্তৱৰ্তী মিংমাং বদতিত এই ভয়ংকৰ গুলীবৰ্ষণৰ ঘটনা সংঘটিত হৈছে। অসমৰ ভূমি বেদখলক লৈ অৰুণাচলীৰে হৈছিল সংঘাত আৰু সংঘাতৰ পাছতেই অসমীয়াক লক্ষ্য কৰি গুলী চালনা কৰে দুৰ্বৃত্তই। আৰু এই মুহূৰ্তত মন্তব্য আছে, মন্তব্য শুনাব বিচাৰিম। আমাৰ অসমৰ মাটি সিহঁতে সাৰিব লৈছে। সেইকাৰণে আমাৰ নিজৰ মাটিত আমি ৰখাবলৈ যাওঁতে আমাক গুলীয়াইছিল। গুলীয়া মানুহটো বেলেগ নহয়, সি ডিচি হয় আৰু প্লাছ ডিচি পুতেকটো হয় আৰু এজন আছে সি পুলিচ অফিচাৰ। ইয়াৰ নাম উমা মমলে। কি হয় উমা মমলে। যিজন পুলিচ অফিচাৰ সি মোক গুলিয়াইছে, সি উমা মমলে। আৰু ডিচিৰ পুতেকটো সি এজন মানুহক গুলিয়াইছিল। কেইজন মানুহ গুলিয়াইছিল? আমাৰ এতিয়া 18জন আছে আৰু মানুহ আহিছে। কেইজনক গুলি লাগিছে? মোৰ জনামতে এতিয়ালৈকে 18জন আৰু আহিছে। কাহিনীটো মই ইমানখিনি নাজানো। মই ছাইডত থিয় হৈ আছিলোঁ, গুলিটো মোৰ গাঁতৰ তলত পৰিলে। তাৰপিছত কেইজনমান চিৰিয়াছ হৈ ধেমাজি লৈ গৈছে, এইটোৱে মই জানো। গুলি মাৰাটোৰ নামটো মই নাজানো বাৰু। অৰুণাচল আছিলে। পথাৰতে পাহাৰত মানে কি কাৰণত মানে মাটিৰ কাৰণে। এইটো আমাৰ বৰতি গাঁৱৰ মাটি ইহঁতে মানে দখল কৰি এইটোৱে মিলাম বুলি গৈছিলোঁ। তাৰপিছত তেনেকুৱা গুলাগুলি হৈ গ'ল আৰু গৈছিলে। গৈ পিনি এতিয়া বৰতি ইমান গাছি আৰু বৰতি যুদ্ধ লাগিছিলে বুলি কৈছে। আৰু ময়ো নাজানো। এতিয়া মই ৰাতিপুৱাকে মই আহিছোঁ গোগামুখৰ পৰা। মই চেকআপ আনিবলৈ গৈছিলোঁ। এইটো মই এতিয়া খবৰটো পালোঁ আৰু কিবা 10-20জন আছিলে বুলি কৈছে। চিৰিয়াছ আহিছে, ধেমাজি লৈ গ'ল। 5জন মোৰ ল'ৰাটোও গৈছে বুলি কৈছিলে। 5-6জন মান। আচলতে মাটিৰ কাৰণে হৈছে। আমাৰ মাটিবিলাক কিবা এই আজি মানুহবিলাক ল'ম বুলি কৈছে বোলে, সীমা বান্ধিছে বুলি কৈছে আৰু ইমাৰ গণ্ডগোল আৰু সেইকাৰণে মই কৈছোঁ যাব নালাগে, কিবা ডাঙৰ মানুহবিলাক আহিবলৈ দি পিনি গণ্ডগোলটো এনেকুৱা নকৰিব বুলি মই ক'লোঁ আৰু মই ৰাতিপুৱা নাজানো। মই গুৱামুখতে গৈছিলোঁ। এতিয়া মই আহিছোঁ গুৱামুখত। আহি পিনি মই এতিয়া খবৰটো পালোঁ মোৰ ল'ৰাটো পৰিলে বুলি কৈছে। মোৰ ল'ৰাটো সৰু হৈছে, কিবা 17 বছৰ হৈছে। 17 বছৰ হৈ পিনে মই কৈছোঁ ল'ৰাটো পৰিলে কিবা ইয়াত পৰিলে বুলি। আমাৰ অসমৰ মাটি সিহঁতে সাৰিব লৈছে। সেইকাৰণে আমাৰ নিজৰ মাটিত আমি ৰখাবলৈ যাওঁতে আমাক গুলীয়াইছিল। গুলীয়া মানুহটো বেলেগ নহয়, সি ডিচি হয় আৰু প্লাছ ডিচিৰ পুতেকটো হয় আৰু এজন আছে সি পুলিচ অফিচাৰ। ইয়াৰ নাম উমা মমলে। কি হয় উমা মমলে। যিজন পুলিচ অফিচাৰ সি মোক গুলিয়াইছে, সি উমা মমলে। আৰু ডিচিৰ পুতেকটো সি এজন মানুহক গুলিয়াইছিল। কেইজন মানুহ গুলিয়াইছিল? আমাৰ এতিয়া 18জন আছে আৰু মানুহ আহিছে। কেইজনক গুলি লাগিছে? মোৰ জনামতে এতিয়ালৈকে 18জন আৰু আহিছে।
কাহিনীটো মই ইমানখিনি নাজানো। মই ছাইডত থিয় হৈ আছিলোঁ, গুলিটো মোৰ গাঁতৰ তলত পৰিলে। তাৰপিছত কেইজনমান চিৰিয়াছ হৈ পিনি পুলিচ অফিচাৰ সি মোক গুলিয়াইছে, সি উমাং অমলে। আৰু ডিচিৰ পুতেকটো সি এজন মানুহক গুলিয়াইছিল। কেইজন মানুহ গুলি আহিছে এতিয়া? আমাৰ এতিয়া 18জন আছে আৰু মানুহ আহিছে। এতিয়া কেইজনৰ গাত গুলি লাগিছে? মোৰ জনামতে এতিয়ালৈকে 18জন আৰু আহিছে। কাহিনীটো মই ইমানখিনি নাজানো। মই ছাইডত থিয় হৈ আছিলোঁ, গুলিটো মোৰ গাঁতৰ তলত পৰিলে। তাৰপিছত কেইজনমান চিৰিয়াছ হৈ ধেমাজি লৈ গৈছে, এইটোৱে মই জানো। গুলি মাৰাটোৰ নামটো মই নাজানো বাৰু। অৰুণাচল আছিলে। পথাৰতে পাহাৰত মানে কি কাৰণত মানে মাটিৰ কাৰণে। এইটো আমাৰ বৰতি গাঁৱৰ মাটি ইহঁতে মানে দখল কৰি এইটোৱে মিলাম বুলি গৈছিলোঁ। তাৰপিছত তেনেকুৱা গোলাগুলি হৈ গ'ল আৰু গৈছিলে, গৈ পিনি এতিয়া বৰতি ইমান গাছি আৰু বৰতি যুদ্ধ লাগিছিলে বুলি কৈছে। আৰু ময়ো নাজানো। এতিয়া মই ৰাতিপুৱাকে মই আহিছোঁ গগামুখৰ পৰা। মই চেকাপ আনিবলৈ গৈছিলোঁ। এইটো মই এতিয়া খবৰটো পালোঁ আৰু কিবা 10-20জন আছিলে বুলি কৈছে। চিৰিয়াছ আহিছে, ধেমাজি লৈ গ'ল। 5জন মোৰ ল'ৰাটোও গৈছে বুলি কৈছিলে। 5জন 6জনমান। আচলতে মাটিৰ কাৰণ হৈছে আমাৰ মাটিবিলাক কিবা আজি মানুহবিলাক ল'ম বুলি কৈছে বোলে, সীমা বান্ধিছে বুলি কৈছে আৰু ইমাৰ গণ্ডগোল আৰু সেইকাৰণে মই কৈছোঁ যাব নালাগে, কিবা ডাঙৰ মানুহবিলাক আহিবলৈ দি পিনি গণ্ডগোলটো এনেকুৱা নকৰিব বুলি মই ক'লোঁ আৰু মই ৰাতিপুৱা নাজানো। মই গুৱাহাটী গৈছিলোঁ। এতিয়া মই আহিছোঁ গুৱাহাটী আহি পিনি মই এতিয়া খবৰটো পালোঁ মোৰ ল'ৰাটো পৰিলে বুলি কৈছে। মোৰ ল'ৰাটো সৰু হৈছে, কিবা 17 বছৰ হৈছে। 17 বছৰ হৈ পিনে মই কৈছোঁ, এতিয়া মোক কৈছে ল'ৰাটো পৰিলে কিবা ইয়াত পৰিলে বুলি। আমাৰ অসমৰ মাটি সিহঁতে সাৰিব লৈছে। সেইকাৰণে আমাৰ নিজৰ মাটিত আমি ৰখাবলৈ যাওঁতে আমাক গুলিয়াইছিল। গুলীয়া মানুহটো বেলেগ নহয়, সি ডিচি হয় আৰু প্লাছ ডিচিৰ পুতেকটো হয় আৰু এজন আছে, সি পুলিচ অফিচাৰ। ইয়াৰ নাম উমাং অমলে। কি হয়? উমাং অমলে যিজন পুলিচ অফিচাৰ সি মোক গুলিয়াইছে, সি উমাং অমলে। আৰু ডিচিৰ পুতেকটো সি এজন মানুহক গুলিয়াইছিল। কেইজন মানুহ গুলি আহিছে এতিয়া? আমাৰ এতিয়া 18জন আছে আৰু মানুহ আহিছে। এতিয়া কেইজনৰ গাত গুলি লাগিছে? মোৰ জনামতে এতিয়ালৈকে 18জন আৰু আহিছে।